বেবি মই সঁচাকে বহুত মিছ কৰিম কেণ্টিনখনক। বেবি মই বহুত মিছ কৰিম। ময়ো মিছ কৰিব পিংকি। বল না অলপ আকৌ ফুৰি লওঁগৈ, বল না গোটেই কলেজখন এপাক ফুৰি লওঁগৈ, বল না। বেবি ইমান জল্দি গৈ থাকিলে কেলে কলেজ? বল না, আকৌ পঢ়িবলৈ মন গৈছে মোৰ আকৌ পঢ়িবলৈ মন গৈছে। বহুত ভাল লাগিছিলে, এনেকুৱা জীৱন নাপাম আৰু আমি। পিংকি ৰিংকি ঐ বেয়া পাই নাথাকিবি আৰু দেই, যি হ'ল হ'ল। মই বেয়া পাই নাথাকোঁ, তই মোক প্লিজ ভুল বুজি নাথাকিবি আৰু দেই, চব পাহৰি যাবি আৰু কণ্টেক্টত থাকিবি দেই, ভালকৈ থাকিবি। ফোন কৰিবি দেই কেতিয়াবা। হ'ব দে, কৰিম। ৰবি বৰ চিন্তা কান্দা কাটাখন নকৰিবি, প্ৰথমতে চাইটো ল কি বা হয় কথাটো। এই ৰবিহে, ইমান পটককৈ কাজিয়া নকৰিবিচোন, প্ৰথমতে চাই ল। প্ৰথমতে তই একো নজনা নিচিনা দেখাবি, পিছত কবি, পূৰা কনফাৰ্ম হৈ ল। হ'ব দে ৰ, ময়ো অলপ কিবা ইনফৰ্মেশ্যন পাওঁ নি চাই লওঁ, তাৰপিছত মই তোক ক'ম দেই। তই ইমান টেনশ্যন লৈ নাথাকিবি এতিয়া। আপোনালোকে ভাবিছে চাগে কাৰ লগতনো কথা পাতিছে এইজনীয়ে? মই বেবীৰ লগতেই কথা পাতিছোঁ। এইজনীয়ে মোক অকল তাইৰ ভাগত দুখখিনি শুনাবলৈকে মোক ফোন কৰে, গম পাইছে? ইমান যে অশান্তি পাওঁ, ভালেই হ'ল মই ছিংগল হৈ থাকিলোঁ পাই। এইজনীয়ে কলেজ লাইফত একদম ক'বলৈয়ে টান পালে, শ্বৰ্ট চাৰ্কিটকৈ থৈ দিলে। পিছত তাই যি ট্ৰেজেডি কথা মোৰ আগত কয়, হাইঅ'। তাই বেষ্ট ফ্ৰেণ্ড হৈ যেতিয়া মই তাইৰ প্ৰব্লেম ছল্ভ কৰিব লাগিবই। ভালেই হ'ল এইটোক মই ভাল নাপালোঁ, ছিংগল থাকিলোঁ ভালেই হ'ল, বিন্দাছ আছোঁ। নহ'লে এইখিনি দুখ আজি মই পালোঁ হ'লে। আপোনালোকৰ বাৰু মন নাযায়নে বেবী আৰু শ্বৰ্ট চাৰ্কিটৰ লাভ ষ্টৰীৰ বিষয়ে জানিবলৈ? আপোনালোকেতো গম পালেই শ্বৰ্ট চাৰ্কিট মানে কোন। হয় ঠিকেই, ৰাহুলেই। আমি এনেই ৰিংকি আৰু মই যুঁজি মৰিলোঁ, বাকী কোনোবাইহে লৈ গ'লগৈ। একো নাই বাৰু, বেয়া পোৱা নাই মই, কেলেনো বেয়া পাম, ভাল যাক লাগে তাকহে ভাল পাব, হয়নে? সময়ৰ নাটনিৰ কাৰণে মই কলেজৰ কেইটামান মুহূৰ্তহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, বেয়া নাপাব হা। মই আপোনালোকৰ লগত মোক আৰু ষ্টৰী শ্বেয়াৰ কৰিম দেই, সময় পালেই শ্বেয়াৰ কৰিম। আৰু শুনক না, বহুত ইণ্টাৰেষ্টিং ষ্টৰী আছে, শ্বেয়াৰ কৰিম, চাই থাকিব। আৰু শুনক না, মই ছিংগলেই মৰিব লাগিব যেন লাগিছে। আজিলৈকে মই ল'ৰা এটা পতাব নোৱাৰিলোঁ, যাক ভাল লাগে বেলেগে লৈ লয়। কিয় বাৰু কওকচোন? মই বেয়া বাৰু ছোৱালীজনী, মোৰতো ইমান বেয়া নহয়। ভালেই দিয়ক, কেলেনো দুখ কৰিব লাগে মই ন, ছিংগলেই ভাল, তেতিয়াহে লোকৰ ট্ৰেজেডিবোৰ শুনিব পাৰিম আকৌ।